নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ উন্নতি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত ধুনীয়া গাড়ী এখন লৈ আহিছোঁ। তো 2 লাখৰ ডাউনত যদি কোনোবাই গাড়ী ল'ব বিচাৰে ল'ব পাৰিব পেট্ৰল ইঞ্জিনত। তো এইখন নতুন আহিছে গুৱাহাটীত বা আপোনাৰ চবতে চলাবৰ কাৰণে খুব ধুনীয়া, একদম সৰু গাড়ী, ফেমিলিৰ কাৰণে খুব ধুনীয়া গাড়ী হয়। গাড়ীৰ লুকছটো চাব পাৰে, গেটআপটো চাব পাৰে, খুব ধুনীয়া। তো পাৰ্কিঙৰ সুবিধাও খুব ধুনীয়া। তো এখন হ'ল A-Star VXI, আফটাৰ মাৰ্কেট এলয় লাগি আছে। টায়াৰ গোটেইকেইটা আপোনালোকে 70-80% টায়াৰ পাব। তো এক্সপায়াৰ টায়াৰটো 70-80% পাই যাব আপোনালোকে। আফটাৰ মাৰ্কেট এলয় লগোৱা আছে, খুব ধুনীয়া গাড়ী। যদি আপোনালোকে সৰু গাড়ী এখন ল'ম বুলি ভাবি আছে তো এইটো ভিডিঅ' শেষলৈ চাব। গাড়ী গোটেইখিনি ডিটেইলছ মই দি আছোঁ। তো এইখন কিন্তু ৰিফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। 2009 চনৰ হয়, 2009ৰ হয়। খুব মজা হৈ আছে গাড়ীখন, চলায়ো খুব ধুনীয়া পাব। চিট কভাৰ, ভিতৰ ইণ্টেৰিয়ৰ চাওক, পূৰা ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী এখন। তো ফেমিলিৰ কাৰণেতো খুব ধুনীয়া, সৰু ফেমিলিৰ কাৰণে বহুত ধুনীয়া পাব আপোনালোকে, বা পাৰ্চনেল ইউজৰ কাৰণে আপোনালোকে। তো গাড়ী গেটআপটো চাব পাৰে, ক'তো এটা স্ক্ৰেচ নাই গাড়ীখনত। তো আগৰ বাম্পাৰটোত অলপ সৰু স্ক্ৰেচ আছিলে, সেইটো আমি কালাৰ কৰি ৰাখিছোঁ, পেইণ্ট কৰাই দিছোঁ। তো সৰু স্ক্ৰেচ আছিলে। তো গাড়ী আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰক। টেষ্ট ড্ৰাইভ কৰি কিবা যদি আপোনালোকে প্ৰব্লেম পায় আমাক ক'ব, সেইটো আমি ফ্ৰী কৰাই দিম আপোনালোকক। মাত্ৰ ৰিফাইনেন্স নহ'ব, 2009ৰ হয়। নাম্বাৰটো খুব ধুনীয়া, 2777, 2009ৰ লাষ্টৰ ফালৰ গাড়ী, পেট্ৰল ইঞ্জিনত আছে। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগে তেনেহ'লে মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে, মোৰ নাম্বাৰত যোগাযোগ কৰক। নহ'লে বা বাইহাটা চাৰিআলিত আহি আপোনালোকে ফোন কৰিলেও পাই যাব। খুব সুন্দৰ গাড়ী। তো আপোনালোকে আহি একো গাড়ীৰ কাম কৰিব নালাগে, জাষ্ট পেট্ৰল ভৰাওক আৰু চলাওক। তেনেকুৱা কণ্ডিশ্যনত ৰখা আছে গাড়ী। তো ফ্ৰণ্ট ছাইডত মই দেখাই দিছোঁ আপোনালোকক, টায়াৰ চাওক, ছেম টায়াৰ পাব গোটেইকেইটা। এক্সপায়াৰ টায়াৰটো এনেকুৱাই পাব আপোনালোকে। যদি আপোনালোকে এইখন গাড়ী ল'ম বুলি ভাবে তেনেহ'লে ল'ব পাৰিব। জল্দি যোগাযোগ কৰিব, এইবিলাক গাড়ী বেছি দিন নাথাকে। তো আগতেও মই কম দামৰ ৱেগনাৰ এনেকুৱা ভিডিঅ' বনাইছিলোঁ, তো জল্দি ওলাই গৈছে। তো এইবিলাক গাড়ীও কম দামত আছে, তো বেছি দিন নাথাকে, ওলাই যাব। গাড়ীখন খুব ধুনীয়া, মেইনলি মেইনটেনেঞ্চ খুব ধুনীয়া। গাড়ীখন কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। তো ইঞ্জিনটো দেখাই দিছোঁ, চাই ল'ব পাৰে আপোনালোকে। তো এফ্ৰন চাওক, পূৰা চিল্ড আছে। এইফালৰটো দেখাই দিছোঁ, এইটোও চিল্ড আছে। ইঞ্জিন পাব পূৰা চিল্ড আছে, ফুল গেৰেণ্টি। ৱাৰেণ্টি নহয়, ফুল গেৰেণ্টি। মুখেৰে কোৱাও নহয়, পূৰা লিখিত থাকিব। ফুল গেৰেণ্টিত গাড়ী পাব আপোনালোকে, লিখা থাকিব। তো গোটেইখিনি আপোনালোকে ফেচিলিটি পাই যাব। তো আজি আহিছে নতুন গাড়ীখন, বাৰু অলপ পলিচ কৰা আছে কাৰণে বেছি চাফা দেখা পাইছে আপোনালোকে ইঞ্জিনটো। তো কালি পৰহিলৈ অলপ লেতেৰা পাব পাৰে, ধূলা পৰি কেনে। তো গাড়ী খুব ধুনীয়া হৈ আছে, আপোনালোকে আহিলে গাড়ীখন ল'ব পাৰিব। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 1,90,000 টকা। তো 1,90,000 টকাত আপোনালোকে এইখন গাড়ী ল'ব পাৰিব। ৰিফাইনেন্স নহয়, কেছত ল'ব লাগিব। তো 1,90,000 টকাত আপোনালোকে 2009ৰ A-Star পেট্ৰল VXI এখন ল'ব পাৰিব। গাড়ী পূৰা ধুনীয়া হৈ আছে। তো 75,000 পূৰা জেনুইন আছে। ছাৰ্ভিচ হিষ্ট্ৰী আপোনালোকে পাব। তো পূৰা চালিয়া কণ্ডিশ্যনত আছে। যদি আপোনালোকে ফেমিলিৰ বাবে ল'ব বিচাৰে বা পাৰ্চনেল ইউজৰ কাৰণে ল'ব বিচাৰে, এইখন গাড়ী খুব ধুনীয়া হৈ ল'ব পাৰিব। মাইলেজটো আপোনালোকে 20-22 আৰামছে পাই যাব। তো এই চাওক, মিউজিক ছিষ্টেম ডাইৰেক্ট কোম্পানীৰ পৰা লাগি আহে। এইটো AC পূৰা ধুনীয়া কুল পাব আপোনালোকে। তো চাওক, গাড়ীৰ গেটআপটো খুব ধুনীয়া। যদি আপোনালোকে এইখন ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। জল্দি মোক যোগাযোগ কৰিব। ৰিফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো 1,90,000 দাম ৰাখিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।